তাৰ লগতে যে আমাৰ কিছু কথা থাকে, নিয়ম নীতি থাকে যে হোমৰ আগত সদায় গিৰিয়েক ঘৈণীয়েক বহিব পায়, গৰ্ভত পেটত সন্তান এটা লৈ বাৰু 3টা মানুহ বহিব পায় নে নাপায়, এই কথাটো কি কোৱা? আচলতে এই কথাটো আগতো দেখা নাই, পিছতো নেদেখিম বুলিয়ে ভাবিছিলোঁ, বৰ্তমান দেখা পালোঁ। গম পাইছেনে কি কৈছোঁ? আৰু যিবোৰ দেখা পাই আছোঁ সেইবোৰ ঘৰত সেই কালচাৰ চাগে নাই, থকাহেঁতেন বা সমাজখনত চাগে সেই প্ৰচলিত হয় সেই নিয়মখিনি। মই সেইকাৰণে কাকো দুখ দিব যোৱা নাই, চাগে সেই সমাজখনত সেই মানুহখিনিয়ে বিয়া খাবলৈ গৈছে নহয়, চাগে প্ৰচলিত এইটো নিয়ম সেই সমাজত, বোধ কৰোঁ। সেইকাৰণে চাগে তেনেকৈ তেওঁলোকে সাহস কৰিছে। নহ'বা আপুনি মই পাৰিম নি সমাজত বা মানুহৰ ৰাইজক এনেদৰে মোৰ এনেকুৱা এটা অৱস্থা হ'ল মই বিয়াত বহিব পাৰিম নি? সন্মতি দিলে চাগে শব্দটো মই লগাই আছোঁ দেই, চাগে পাৰে, সেইটো কাৰণে পাৰিছে। আৰু মোৰ ঘৰততো সেইটো পৰ্যায় হোৱাগৈ নাই বা আপোনাৰ ঘৰত হোৱা নাই, গতিকে আমি সেইটো কথা আলোচনা বিষয়লৈ কাক ক'ম, কাৰ লগত আলোচনা কৰিম? গতিকে সেইকাৰণে মই ভাবোঁ সেই ঘৰখনত সেই সমাজখনত সেই নিয়মটো প্ৰচলিত হ'ব পাৰে। আৰু বোধ কৰোঁ আজিকালি ভাইৰেল হ'বলৈ আজিকালি ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰাম চবতে দি আছে, আৰু তেওঁলোক অকণমান নৰ্মেলকৈ নাথাকে মই দেখোঁ ভিডিঅ'বোৰত। গতিকে সেইটো হিচাপে মই একচেপ্ট কৰিছে কাৰণে ময়ো চাইছোঁ, কিন্তু একো ভাবিব নোৱাৰা এটা কুৱেশ্যন মানে